ধুই চিধা পাকঘৰত আহিছোঁ মানে এতিয়া ইফতাৰী বনোৱাৰ টাইম 4:30 হৈ গ'ল চাগে তাকে জল্দি আহিলোঁ আজি আকৌ আমাৰ চবে কটাৰো বোলে মই গমেই পোৱাই নাছিলোঁ কালি বুলিয়ে ভাবি আছিলোঁ মই ভাবিছিলোঁ ইমান দেৰি হৈ গৈছে চুলিখিনি নধোৱা আকৌ চবে কটাৰৰ কাৰণে চুলিখিনিও ধুই ল'লোঁ এতিয়া ইফতাৰী বনাব লাগিব আৰু ইফতাৰী ব্লগ আপোনালোকে নাপাবই আজি চাগে লাষ্ট হ'ব আৰু মানে আৰু বনোৱাৰ এনেকৈ টাইমো নাই ঈদৰো কিবা কিবি কাম কৰিব লাগে আৰু বজাৰৰ পৰা কিবা কিবি আনিলোঁ সেইবিলাক বাৰু পিছত দেখাম আপোনালোকক আজি ভাবিছোঁ কচুৰি বনাম মানে মই এদিনো বনাই পোৱা নাই আজি ফাৰ্ষ্ট টাইম ট্ৰাই কৰিম তাতে আকৌ মানে মুগৰ দাইলৰ হ'লে বেছি ভাল মই দাইলটো ভিজাই থৈ নগ'লোঁ জল্দিকে ৰাতিপুৱাৰ পৰাই মানে কালিৰ পৰাই ভাবি আছোঁ কচুৰি বনাম কিন্তু দাইলটো ভিজাব পাহৰিলোঁ আজি সেইকাৰণে ভাবিছোঁ আলুৰে বনাই দিম আৰু আপোনালোকৰ লগতো অকণমান শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ বলক চাই যাব ভিডিঅ'টো আলু কেইটাৰো মানে অৱস্থা একদম বেয়া আলু খোৱাই নাযায় যে সেইকাৰণে মানে ইমান ভাল আলু নাই ইয়াৰ পৰা আনি দিয়ক নেকি কিমান টাইম লাগিব আপোনাৰ আলু কেইটা দেখোন কিবা সেউজীয়া দিয়ক মই বেলেগ ৰেডি কৰোঁ হা আলু কেইটাও কিবা ভাল নহয় ইমান তাকে ধুই লৈছিলোঁ মই এইটা পচন্দনীয় নহয় একো নহয় নেকি নালাগে দিয়ক আপোনাৰ দেৰি হৈ যাব মই এইকেইটা দিয়ে মেনেজ কৰিম ভালেই হ'ব মই প্ৰথমতে আলুকেইটাই বইল কৰি ল'ম ইয়াতে দি দিছোঁ বেছি নাই 4-5টামান আলু আছে ডাঙৰটো অলপ কাটি দিম চিকেনটো সৰুকৈ কাটি লৈ আহিব ডাঙৰ আলুটো কিবা গ্ৰীণ কালাৰৰ হৈছে কিয় বা এইটো আলুটো যদি ৰুটে মানে মাটিৰ ওপৰত থাকে মানে ওলাই থাকে ভিতৰৰ পৰা তেতিয়া গ্ৰীণ হৈ যায় চাগে জল্দিকে কাটো আৰু আজি জানেনে বুটো ভিজাব পাহৰিছোঁ নিশ্চয় মাংস আনিব পঠাইছোঁ মাংস কচুৰি খাইহে দিম আগতে কি জানেনে আপোনালোকে নাহাঁহিব মই যেতিয়া সৰু আছিলোঁ মই কি ক'লানে কচাৰি বুলি কৈছিলোঁ বইল কৰিলে আলু বা যিকোনো বস্তুৱে নহয় মানে বইল কৰি খালি নিমখটো দিলে ভাল লাগে আৰু নিমখটো সোমাই যায় নহ'লে বইল কৰা বস্তুৰ ওপৰত আকৌ এক্সট্ৰাকৈ যেতিয়া আমি ৰান্ধো তেতিয়া মছলাটো ইমান নোসোমায় মানে নিমখটো সেইকাৰণে আগতীয়াকৈ নিমখটো দি ল'লে ভাল আৰু এতিয়া এটা বাটিত মই ল'ম ময়দা প্ৰায় 1 কাপৰ সমান ময়দা লৈছোঁ আৰু ইয়াতে দিম এচিকুট নিমখ আৰু অকণমান দিম ৰিফাইন অইল অকণমান দিছোঁ কালজিৰাটো দিলে ভাল লাগে সেইকাৰণে অকণমান দিছোঁ এচামুচ দিছোঁ ঘি মানে ঘিটো মোৰ ফ্ৰিজত আছে যে সেইকাৰণে এনেকুৱা মানে ডাঠ হৈ আছে গোটা হৈ আছে আৰু এতিয়া এইখিনি ধুনীয়াকৈ পানী দিয়াৰ আগতে এনেকৈ মুঠি ল'ম সেম আমি যেনেকৈ নিমকি বনালে আটাটো মুঠো তেনেকৈ মুঠিলে হৈ যায় আৰু এইখিনি আমি যেতিয়া এনেকৈ দিম এনেকৈ বান খাব লাগিব এতিয়া চব ধুনীয়াকৈ এনেকৈ বান খাই গৈছে ইয়াতে এতিয়া আমি আকৌ এইখিনি পানী দি মুঠি ল'ম কুহুমীয়া গৰম পানী দি এইখিনি অলপকৈ পানী দিম কমকৈ পানী দি মুঠি ল'ম আৰু ইয়াৰে ডোটো মানে আমি নৰ্মেল ৰুটি বনালে যেনেকুৱা ডো বনাওঁ তাতকৈ কিন্তু সফ্ট হ'ব লাগিব দেখিছেনে মোৰ এনেকৈ টানাৰ লগে ছিঙি আহিছে একদম সফ্ট হ'ব লাগিব আৰু এইখিনি মই ঢাকন এখন লগাই প্ৰায় 15-20 মিনিটৰ কাৰণে ৰেষ্ট কৰিব দিম যাতে আৰু আটাটো সফ্ট হৈ যায় আৰু এতিয়া আলুখিনি বইল হৈ গ'ল আৰু এইখিনিৰ মই বাকলিখিনি ধুনীয়াকৈ চিলাই ল'ম বাকলি থাকিলে বৰ এটা ভাল নালাগে ন বাকলি চিলাই ল'লোঁ আৰু এতিয়া সৰুকৈ কাটি ল'ম এনেকৈ আৰু এতিয়া ষ্টাফিংটো বনাবৰ কাৰণে মই এখন পেনত প্ৰথমতে দিছোঁ মিঠাতেল একদম কমকৈ ডাঙৰ চামুচেৰে 2 চামুচৰ সমান আৰু মিঠাতেল দিছোঁ এইখিনি গৰম হোৱাৰ লগে দিছোঁ 1 চামুচ কাটি থোৱা নহৰু অকণমান দিছোঁ পিঁয়াজ লগতে অকণমান সৰুকৈ কাটি লোৱা কেঁচা জলকীয়া আৰু এইখিনি এবাৰ লৰাই ল'ম তাৰপিছত গেছটো একেবাৰে ল' ফ্লেম কৰি দিম 1 চামুচ ৰেড চিলি পাউডাৰ 1 চামুচ দিছোঁ হালধি গুড়ি তাৰপিছত 1 চামুচ ধনিয়া গুড়ি আৰু লগতে 1 চামুচ জিৰা গুড়ি আৰু সৰুকৈ 1 চামুচ গৰম মছলা আৰু মছলাখিনি দিওঁতে সদায় গেছটো ল' ফ্লেমত ৰাখিব নহ'লে জ্বলি যাব আৰু এইখিনি এবাৰ লৰাই লৈ আমি যিখিনি বইল কৰা আলু লৈছিলোঁ সেইখিনি ইয়াতে এড কৰি দিম
আৰু ইয়াৰে পিছত এইখিনি এবাৰ লৰাই লৈ ইয়াতে দিছোঁ সোৱাদ অনুসৰি নিমখ, আৰু আলুটো বইল কৰোঁতে মই নিমখটো দিছিলোঁ, সেইকাৰণে ইয়াতে অলপ কমকৈ দিম। লগতে দিছোঁ আমচুৰ পাউডাৰ আৰু এচামুচ চাট মছলা। আমচুৰ পাউডাৰটো অকণমান নিমখ থাকে, লগতে চাট মছলাটো নিমখ থাকে, সেইকাৰণে নিমখটো দিওঁতে কমকৈ দিব। আৰু এইখিনি আমি ভালদৰে ফ্ৰাই কৰিব লাগিব, যাতে আলুৰ যিখিনি ভিতৰত পানী থাকে সেই পানীখিনি নোহোৱা হৈ যায়। একদম মানে ড্ৰাই টাইপ কৰিব লাগিব, মানে ঢিলা ঢিলা সেইটো নহয়, একদম ধুনীয়াকৈ মানে আলুখিনি ফ্ৰাই কৰি ল'ব লাগিব। আৰু এইখিনি মোৰ ফ্ৰাই কৰা হৈ গ'ল। এতিয়া গেছটো অফ কৰি এইখিনি যেতিয়ালৈকে ঠাণ্ডা নহয় তেতিয়ালৈকে আমি এইটো বনাব নোৱাৰোঁ। আৰু ষ্টাফিংটো ঠাণ্ডা হয় মানে আমি ইয়াৰে এতিয়া মানে ডো বনাই ল'ম। আৰু এইখিনি প্ৰায় 20-15 মিনিট ঢাকি ৰখাৰ পিছত আৰু অলপ ছফ্ট হৈ গ'ল। আমিতো ঢিলাকৈ মঠিছিলোঁ, এনেকৈ ঢাকি থোৱাৰ পিছত আৰু ছফ্ট হৈ গ'ল। আৰু ইয়াৰে আমি এতিয়া সৰু সৰু ডো বনাম, আৰু কেনেকৈ বনাই যে আপোনালোকক দেখুৱাই যাম। এতিয়া মই এটা সৰু ডো লৈছোঁ, আৰু এইটো ৰুটি বেলাৰ নিচিনাকৈ অকণমান বেলি ল'ম। তাৰপিছত ইয়াৰে মাজত যিটো ষ্টাফিং বনাইছিলোঁ, ষ্টাফিংটো ঠাণ্ডা হ'ব দিব আপোনালোকে। ষ্টাফিংটো এতিয়া দিম, আৰু দি এইখিনি ধুনীয়াকৈ এনেকৈ মানে মূৰ দুটা উঠাই লৈ ঘূৰাই 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 লাষ্টত মানে এনেকৈ ওপৰৰ যিটো মানে এক্সট্ৰা ৰৈ যায় সেইখিনি অকণমান যে ছিঙি দি আকৌ এনেকৈ টিপি দিম। তাৰপিছত লাহে লাহে হাতেৰে মানে কচুৰিৰ যিটো শ্বেপ হয় তেনেকৈ দিবৰ কাৰণে চেষ্টা কৰিম। সেম প্ৰচেছতে মই আৰু এটা আপোনালোকক বনাই দেখাওঁ। মাজতে লৈছোঁ ষ্টাফিংটো, আৰু ষ্টাফিংটো লৈ এনেকৈ গোটেইকেইটা মানে চাৰি চাইডটো উঠাই লৈ আমি এনেকৈ হাতেৰে ঘূৰাই ঘূৰাই যাব লাগিব। আৰু মই ফাৰ্ষ্টটোত অকণমান মানে আগৰ অংশটো বেছিকৈ ছিঙি দিলোঁ, সেইকাৰণে মোৰ অলপ পাতল হৈ গ'ল। জাষ্ট অকণমান জাষ্ট আগটো ছিঙি দি এনেকৈ হাতেৰে হেঁচি দিলে হৈ গ'ল। আৰু অলপমান যাতে মানে চাৰিওফালে বস্তুটো ষ্টাফিংটো সোমাই যায় তেনেকৈ অলপ লাহেকৈ মানে বেছি প্ৰেছাৰ নিদি হেঁচি দিব লাগিব। আৰু আমি যে ঘিলা পিঠা বনাওঁ ছেম প্ৰচেছতো বনাব পাৰি। এনেকৈ হাতেৰে ঘূৰাই ঘূৰাই মাজত ষ্টাফিংটো সোমাই লৈ আকৌ এনেকৈ ঘূৰাই দিলে হৈ গ'ল। মানে মই বুজাব পৰা নাই আপোনালোকে দেখি মই জানো মানে ভাবোঁ যে মানে আপোনালোকে ভিডিঅ'টো দেখিয়ে বুজিব পাৰিছে কেনেকৈ কি কৰিছোঁ। এয়া চাওক মোৰ 3টা কচুৰি হৈ গ'ল। আৰু এতিয়া এইখিনি ফ্ৰাই কৰিবৰ কাৰণে মই কেৰাহী এখন বহাই ৰাখিছিলোঁ, আৰু তেলখিনি জাষ্ট অকণমান গৰম হৈছে, বেছি গৰম হ'ব দিব নালাগে। এতিয়া ইয়াতে মই এইখিনি দি দিম কচুৰিকেইটা। আৰু যেতিয়া মানে এইকেইটা হৈ উঠিব, তলৰ পৰা নিজে নিজে ফুলি ফুলি উঠিব, আমি লৰাব নালাগে। যেতিয়া ওপৰৰ পৰা নিজে ফুলি ফুলি আহিব তেতিয়াহে আমি উলট পালট কৰি দিব লাগিব। ধুনীয়া হৈছে ন? হৈছে নেকি নুমাব পৰা? আৰু অকণমান টাইম লৈ প্ৰায় 4-5 মিনিট সময় লৈ মানে ল' মিডিয়াম হিটত এইখিনি ভাজিব লাগিব। আৰু এইফালে আৰু এয়া চাওক আমাৰ কচুৰি ভাজি হৈ গ'ল। বেছি ডিপ ফ্ৰাই কৰিব নালাগে, নহ'লে আকৌ মানে গেষ্ট্ৰিকৰ প্ৰব্লেম আছে যে সদায় লাইট ফ্ৰাই কৰিয়ে খাব লাগে। আৰু আপোনালোকৰ বাৰু দেখি খাব মন যোৱা নাইনে? মোৰতো মানে ইমান ভিডিঅ' এডিটিং কৰি থাকোঁতে খাব মন গৈছিলে, আৰু মুখৰ জিভাৰ পানী আহি গৈছে মুখত।
টিকলু চিঙৰা বনাইছোঁ মানে মোৰ ষ্টাফিং কম আছিলে সেইকাৰণে মই ভাবিছোঁ টিকলু চিঙৰা বনাই জীৱনত ফাৰ্ষ্ট টাইম বনাইছোঁ চিঙৰাটো বনাম বুলি ভাবি থাকোঁ মই আকৌ ভাবিছিলোঁ চিঙৰা বনোৱা কিবা মেচিন থাকে হা তাৰপিছত আমাৰ মানে তলতে এনেকৈ বনাই মই এদিন দেখিছোঁ তেতিয়াহে গম পাইছোঁ মই হাতেৰে বনাই বুলি ভাবাই নাছিলোঁ এনেকৈ কাটি কেনে ৰিভিউ দিম এতিয়া কি খাইছা চিঙৰা কিয় খাইছা কি খাম মই বনাইছিলোঁ কাচুৰি মোৰ মেইন মোৰ সেয়াটো এইটোৱে আলু কচুৰি খাইছা সঁচা গৈছে নে মিছা গৈছে পুৰা গৰম হৈয়ে আছে একদম মুখৰ আগত লৈ ন Tunggu, ngaso. Lu mau kali mau. সঁচাকৈ ভাল হৈছে ন পুৰা সফ্ট হৈছে গৰম আছে কাৰণে আপুনি হেয়া কৰিব পৰা নাই পুৰা গৰম আছে অলপ এয়া এই চাওক এনেকৈ দিয়ালৈকে সফ্ট হৈছে ভাঙি গৈছে কোনোবাই কৈছিলে মানে মোক কমেণ্ট কৰি কিনে কিবা বনালে খাই দেখাব ট্ৰাই কৰি সেইকাৰণে মই দেখাইছোঁ নহ'লেতো ভাল নালাগে খাই খাব বহুত ধুনীয়া আছে আপোনালোকে এনেদৰে ট্ৰাই কৰি চাব পাৰে মই ফাৰ্ষ্ট টাইম বনাইছোঁ বনাম বুলি ভাবিছিলোঁ মুগৰ দাইলৰটো বেছি ভাল লাগে ন এইটোতো আলু হয় সেইটো বনোৱাৰ কথা আছিল কিন্তু দালি ভিজাই ৰখা নাছিলে যে সেইকাৰণে বহুত ধুনীয়া হ'ল মিনি চিঙৰা মা ধুনীয়া আছে ন একদম এক্সিলেণ্ট ফাৰ্ষ্ট টাইম ট্ৰাই কৰা হিচাপে ধুনীয়া হৈছে এই পিঁয়াজি কচুৰি বনাম বঢ়িয়া লাগিছে আৰু আমি ইফতাৰী কৰি আহি গ'লোঁ তলত এইফালে জোনাবে আনিছে হাতৰ যে থাকে আমাৰ হাতৰ তাৰপিছত আৰু কিবা কিবি তেনেকৈ আনিছে টুপি আনিছে তাকে আমি বাবাই মাতাৰ কাৰণে চাব আহিলোঁ এইটো হাতৰ ন এইটো কি এইটো আমাৰ নেকি এইটো মই গৰীব মানুহ কান্দি দিয়ক এবাৰ গৰীব যদি মাৰ খাবি এতিয়া এইটো কি হয় এইটো ভাল লাগিছে এইটো এটাই আছে কি এইটো এইটো গোলাপ ফুলৰ নেকি মোক দিয়া কোনটো এইটো নেকি জম ভাল বাবা এইটো ল'লে নেকি এইটো লৈছে নেকি আপুনি নাই मेरा टेबल का हालत बहुत ख़राब है इसको ठीक करना पड़ेगा बाकी रूम सूम मैंने साफ़ कर लिया पूरा किचन भी ये सब खाना बनाने के लिए बाकी सब मैंने साफ़ कर लिया है इसको इस आदमी को देखो इस रूम का हालत हमारा बहुत ख़राब है जो एक्स्ट्रा सामान है ये सब कुछ यहाँ पर रखा है ये फ़िल्टर हमने छोड़ दिया है इसका पानी पीने का इसका कैंडल ख़राब हो गया है देखिए और इसको देखिए ये एकदम साफ़ सुथरा पेन था मैंने कल धो के रखा था और एकदम लेतरा মানুহ যে আছে আপুনি বেষ্ট লেটাৰ এৱাৰ্ড পাব লাগিব কাপোৰ লেতেৰা কৰাত গোটেই পেন শেষ কৰি দিলে মোৰ কাম বন নাই যে সেইকাৰণে আপুনি কাম ভাড়ালে এইটো ৰুমত আমাৰ একো নাই পুৰা খালী এইবিলাক ইলেক্ট্ৰিকেলৰ তার এইবিলাক ওলাই আনিছে এতিয়া এইটো লগাব চব কিবা কিবি এইবিলাক পৰি আছে ইয়াতে মই এতিয়া মানে মাংসটো বনাইছোঁ তৰকাৰী আৰু দাইল চাইল আজি নবনাওঁ ভাতটো পাতি দিম দেৰিকৈ তাৰ আগতে নামাজ পঢ়ি লওঁ নামাজ পঢ়ি কোৰাণ চৰীফ পঢ়িব লাগিব ভাত পানী পিছত বনাম আজি মই নামাজ পঢ়িম কোৰাণ চৰীফ পঢ়িম তাৰপিছত 12টাৰ আগত জেতুকা লগাম মানে চবে কদৰৰ দিনা 27 ৰোজাৰ দিনা বোলে কি কয় জেতুকা লগোৱাটো সুন্নত মই আমাৰ তলত যাতে ভাড়াতীয়া ক'লে শুনিছোঁ মই ভাবিছোঁ লগাম মোৰ এটা বিয়াতে আনা মেহেন্দি আছিলে
তেনেকৈ আৰু আজি ব্লগটো মই এডিটিং কৰি ৰাতি মই চেৰি খোৱাৰ টাইমত দিবৰ কাৰণেও চেষ্টা কৰিম কাৰণ মোৰ বহুতকেইটা ব্লগ বনোৱাই আছে হ'লে মই যদি এতিয়া নিদিওঁ মোৰ মানে ৰোজাৰ ব্লগো বনোৱা আছে ঘৰত যোৱা যদি আজি নিদিওঁ মোৰ মানে ৰোজাই শেষ হৈ যাব কিন্তু মোৰ ব্লগ তেনেকৈ ৰৈ যাব সেইকাৰণে মই দুটা ব্লগ দিবৰ কাৰণে চেষ্টা কৰিম আৰু ঠিক আছে তেতিয়াহ'লে আপোনালোক পিছত লগ পাম